বন্ধু বান্ধৱীসকল, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ তৰফৰ পৰা যিটো এই বছৰৰ কাৰণে ৯,১৯৫টা ভেকেঞ্চি ওলাইছিল, সেইটোৰ এপ্লাইৰ যিটো লাষ্ট ডেট সেইটো আহি পালেহি। গতিকে ইম্পৰ্টেণ্ট ডেটবিলাক আমি যদি চাওঁ যে ন'টিফিকেশ্যন পাব্লিছটো হৈছিল ৮ এপ্ৰিল ২০২৬ আৰু অনলাইন যোগে আবেদন আৰম্ভ হৈছিল ২০ এপ্ৰিল ২০২৬ আৰু এডমিট কাৰ্ডটো এতিয়াও জনোৱা হোৱা নাই, যিহেতু লাষ্ট ডেট আছে আমাৰ 19 মে ২০২৬। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফি আবেদন মাচুল যিটো জেনেৰেল EWS OBC মেল কেণ্ডিডেটৰ কাৰণে 100 টকা আছিল আৰু SC ST ফিমেল আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো পইচা লগা নাছিল। আৰু পে'মেণ্ট মোডটো নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা UPI জৰিয়তে কৰিব পাৰিব। আৰু পোষ্ট ৱাইজ ভেকেঞ্চিবিলাক ইয়াতে পোষ্ট কৰি ভিডিঅ'টো আপুনি চাব পাৰে যে ড্ৰাইভাৰত আছিল হায়েষ্ট, যিটো ৩,১৭৬টা পোষ্ট, আৰু কুকত আছিল ১৪২৬টা। এনেকৈ ভিডিঅ'টো পোষ্ট কৰি আপোনালোকে নিজৰ যিটো ভেকেঞ্চিবিলাক চাই ল'ব পাৰিব। ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত এজ লিমিটটো আছিল, চাব যে কিমান, যে ফৰ কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে 21ৰ পৰা 27 বছৰ, আৰু আদাৰ যিবিলাক ট্ৰেডছমেন বা পায়নিয়াৰ যিবিলাক আছিল 18 বছৰৰ পৰা 23 বছৰ। যদিও বা এক্স ৰিলেক্সেশ্যন আছে, সেইটো SC ST 5 বছৰ আৰু OBC 3 বছৰৰ বাবে ৰেহাই পায়। আৰু ইয়াতে যদি শিক্ষাগত অৰ্হতা আপুনি চায় যে জেনেৰেল ট্ৰেডছমেন, কুক, ৱাটাৰ কেৰিয়াৰ, বাগলাৰ, চাফাই কৰ্মচাৰী আদি যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা নিম্নতম কি কৰিব, মেট্ৰিকুলেশ্যন অৰ্থাৎ 10 পাছ হ'ব লাগিব। আৰু নিজৰ ট্ৰেড যিটো আপুনি এপ্লাই কৰিব, সেই ট্ৰেডটোৰ আপুনি চাৰ্টিফিকেট বা কামটো জানিব লাগিব। কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে 10 পাছ, লগতে HTV হেভি ট্ৰেন্সপৰ্ট ভেহিকেল যিটো ড্ৰাইভিং লাইচেঞ্চ সেইটো বাধ্যতামূলক। মেকানিক মটৰ ভেহিকেল MMVৰ কাৰণে 10 পাছ আণ্ডাৰ 10+2 ছিষ্টেম হ'ব লাগিব। ইয়াৰ লগতে 2 বছৰীয়া ITI চাৰ্টিফিকেট মেকানিক মটৰ ভেহিকেলত হ'ব লাগিব আৰু 1 বছৰৰ এক্সপিৰিয়েঞ্চ থকাটো জৰুৰী। পায়নিৰ উইং মেছন বা ইলেক্ট্ৰিচিয়ানৰ কাৰণে 10 পাছৰ সৈতে 1 বছৰৰ প্ৰেক্টিকেল ৱাৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ITI থকাসকলে প্ৰিফাৰেঞ্চ বেছি পাব। চিলেকশ্যন প্ৰচেছটোত আমি চাওঁ যে কি হ'ব, যে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট শাৰীৰিক সক্ষমতা পৰীক্ষা, কম্পিউটাৰ বেছড টেষ্ট CBT, এইটো 100 নম্বৰৰ কম্পিউটাৰত লিখিত পৰীক্ষা হ'ব। ট্ৰেড টেষ্ট, আপুনি যিটো ট্ৰেডত এপ্লাই কৰিব তাৰ কাৰণে কাম দেখুৱাব লাগিব, 50 মাৰ্কত থাকিব আৰু তাতে কোৱালিফাইং মাৰ্ক হৈছে 20। 4 নম্বৰ যিটো প্ৰক্ৰিয়া হ'ব, তাতে আছে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন, প্ৰমাণপত্ৰ পৰীক্ষা আৰু চিকিৎসা পৰীক্ষা হ'ব। ফিজিকেল পেৰামিটাৰ্ছ PST বা PET, উচ্চতাটো জেনেৰেল OBC SC পুৰুষৰ বাবে 170 চেণ্টিমিটাৰ আৰু মহিলাৰ বাবে 157 চেণ্টিমিটাৰ। নৰ্থ ইষ্টৰ প্ৰাৰ্থীসকলৰ বাবে উচ্চতাত বিশেষ ৰেহাই আছে। মেল কেণ্ডিডেটৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152.5 চেণ্টিমিটাৰ। চেষ্টত লাগিব 85 cm আৰু মিনিমাম ফুল হ'ব লাগিব 5 চেণ্টিমিটাৰ। ৰানিং টেষ্টৰ কাৰণে কি, ড্ৰাইভাৰ, MMV আৰু বাগলাৰ আদিৰ বাবে পুৰুষ মেল কেণ্ডিডেটে 14 মিনিটত 5 কিলোমিটাৰ দৌৰিব লাগিব। আনহাতে কুক, ৱাটাৰ কেৰিয়াৰ, চাফাই কৰ্মচাৰী আদিৰ বাবে 10 মিনিটত 1.6 কিলোমিটাৰ দৌৰিব লাগিব। আৰু কেটাগৰী অনুসৰি মহিলাৰ বাবে দৌৰ কম থাকে। ৰিটেন টেষ্টটো কিহৰ ওপৰত হ'ব, যে 100টা কুৱেশ্যন থাকিব আৰু সময় দিয়া হ'ব 2 ঘণ্টা 120 মিনিট। তাৰ ভিতৰত কুৱেশ্যনবিলাক ক'ৰ পৰা আহিব, যে জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিং, তাতে 25টা কুৱেশ্যনত 25টা মাৰ্ক থাকিব। আৰু জেনেৰেল নলেজ এৱাৰনেছ 25টা কুৱেশ্যন থাকিব, 25 মাৰ্ক। এলিমেণ্টাৰী মেথমেটিক্স 25 মাৰ্ক, 25টা কুৱেশ্যন থাকিব। ইংলিছ বা হিন্দী যিকোনো এটা চিলেক্ট ল'ব লাগিব, তাতে 25টা কুৱেশ্যন থাকিব আৰু 25টা মাৰ্ক থাকিব। নিগেটিভ মাৰ্কিং এলাৰ্ট, মনত ৰাখিব যে ইয়াত কি 0.25 নিগেটিভ মাৰ্কিং আছে, অৰ্থাৎ 4টা ভুল হ'লে 1 নম্বৰ কাটি দিয়া হ'ব। গতিকে সাৱধানে উত্তৰটো কৰিব।
আবেদন প্ৰক্ৰিয়া এই ভিডিঅ'টোৰ আপুনি ডিছক্ৰিপশ্যনতো লিংক পাই যাব। ইয়াতে এপ্লাই যিটো আছে সেই তাতে গৈ এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে এপ্লাই অনলাইন লিংকটোত ক্লিক কৰি CRPF অফিচিয়েল পৰ্টেলটোলৈ যাওক। তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল দি পঞ্জীয়ন কৰক। এতিয়া আপোনাৰ লগইন ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ফৰ্মখন ভালদৰে পূৰণ কৰক। এনেকৈ আপুনি এপ্লাইটো কৰিব পাৰিব।